ঐ কি আছে না নবা তাকে দিয়ে যাও যাও এ নালগে বল হে এলা কি উৎকে লোক কই যাবা যাও সালা থতে ও টাকা জি কি দিও আহিলে দিন দিপের বিলে জাল্লাত গিতা জালা দিবার কারণে ইয়া কি কইছ কো যাও না মনসন মারি আছে তুমি না মনসন মারি আছে দেখো টেনশন মানে অলপ টেনশনই র মাছ দিছিলে পুখুৰীটো 6000 মান টকাৰ এই যে হামিদু বুটকটো আছে জুলু ই মুখ জেট কৰি কেনে কি কৈছে জান নাই তাৰ মাছগুলো কম দামত বিক্ৰী কৰিছি কৰি ফেলে এতিয়া মোৰ প্ৰব্লেম হৈছে মই বেচব পাৰা নাই মাছ এই মুখ জেট কৰা তাক কি কৰোঁ মই তাকেই ভাবি আছোঁ ৰ শিক্ষা এটা দিব লাগিছিল কেনেকৈ কি কৰোঁ তাকে টেনশ্যনত বহি আছোঁ ইমান টেনশ্যন কিয় ল'ব লাগে তাৰ পুখুৰীত বিন এদাই গা আরে ভাই টেনশন মত রে বিদিলে অল কাম শেষ ও বা মোৰ আগে ভাবাকে তাৰ পুখুৰীৰ চাৰো চাইডে চিচি কেমেৰা লগোৱা আছে বুজা নাই ওই মানুষ যাবা পারি না নরি কি কথা কয় মানুহ যাব কিয় নৰি মানুহ যাব পাৰি কথা বিহটো দিব নৰি সেইটো মই আগতে মাথা মাৰা সেই কেনেকৈ তাকে পলিটিক্স খাতে আছোঁ আকলা আকলা বহি বহি হে ভাই ইমান টেনশ্যন কিয় লৈছা বি খাই পেলাই তাৰ খালত মুতি দিলি হ'ল চব মাছ শেষ সেইটো কৰিলে একচুৱেলি বেয়া হা কি ক'লি বি খালিতো মই মৰি থাকিম মানুহ মাৰাটো হেঁতি বেয়া আছে এ ভাই হেগলে টেনশন লবা নালগে বিদিয়া কাম আমার খানা এটা খুৱাবি না কো হাঁহ এটা খোৱালি হ'ল আমাক তোৰ কামে কৰি দিম খুৱাব লাগিব দে খানা খাবি ঠিক আছে তহঁতে মোৰ কাম ক্লিয়াৰ কৰ মই তহঁতৰ কাৰণে ৰাতি হাঁহ যোগাৰ কৰি আছোঁ তে ভাই আমি যাই থাকো হা তারে দি করবি ৰেডি কৰিবি দে আমি যাই থাকো ভাই রাতি লাগবো কিন্তু খানা যাই থাকো ভাই ইয়াতে যি খাতৰা চলি কামটোতো কৰবোৱে এতিয়া মই হাঁহ ক'ত বিচাৰি পাওঁ পকেটতো নাই পইচা ক'ৰবাত চুৰ কৰিবই লাগিব ৰচোন গাৰ্লফ্ৰেণ্ডৰ ঘৰত হাঁহ আছে কামটো তাতে কৰাই ভাল হ'ব নেকি গাৰ্লফ্ৰেণ্ডে ক'ত গ'লে মৰাং নহয় তাৰ চাদা খাব লগা পাই গ'লে পতঞ্জলিটো হাও বয়ফ্রেন্ড কোন করবে রে এ কোনফালে তো বাদ দিলে তোর সরসুকটো কথা শুনো কি করা সরাসু এই লাগে র কথা আছে সরাসু পিছে বিছরে বিয়া করে ফটো কোনো নাই আছে কি কয় এই মজা কি চাইছা নবা কিয়া বহিম রে ঘর বলা কোনো না ঘুমারে ইচ্ছা গেছে তুমি বসে বসে মই সাইনি বনানো লোকার পা দে নন্দা তাই তো গেলে এতিয়া কাম কৰিব গোল্ডেন চান্স হাও বয়ফ্রেন্ড তো কত গেলে কান্তা ay kotsa sarisu oh no ispada tu kilo siya একো নাই হা oh he kaya ta sore sukur কথা সুধি আসলি তুমি তো হাত সুkur বাইছা মরন ন গজমুরা ভিত্তি উঠা সালা তলত আজি বড় মোর ব্রেকআপ এ ভালে হাতুটি হাতুটি ইটা যা ঐ গেলে ভাই গেল ও ভাই রাতি খানা তো হলো না ঐ তোৰ কাম হৈ গৈছি খানা তো খানা তো দিবা লাগবো আমাক আমাক দেখা পাই ঘুমি যায় আছে ঐ পুখুৰীত বিধি আছে মাছ মৰি গোটেই চাফা রাতে খানা তো খোৱাবি না নাই কি হলে ও হল কি কিহৰ কাৰণে মই বেকা হৈ গ'লে কান্দা নাই কিহৰ কাৰণে কান্দি মই হাজৰ কৰি গৈছো মোৰ গাৰ্লফ্ৰেণ্ডটো হাতটো কাঢ়ি ৰাখিছে হাই ফ্ৰেণ্ডছ নাই ৰেকৰ্ডিং অন কৰা নাই
সেইটো দি দিবি থাকক দে থাকক দে দেখো হাই ফ্ৰেণ্ডছ আপোনালোকেতো জানেই আমি টেকেনা চলি আপোনালোকৰ দৰে গতিকে নতুন নতুন ভিডিঅ' আমি বনাই আছোঁ আপোনালোকে উৎসাহ দিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব কমেডিৰ কাৰণে আমি কৰি আছো আৰু আমাৰ লগত আছে আজি বছ নামে যা কৰিছে বছ থাকিলে কি ফাল্টু কথা মোৰ নাম চানি গল্ডেন এটা স্ক্ৰিপ্ট বনছিল বনবা মাতিছিল ভিডিঅ' বনাই দিলোঁ লগৰ হয় এইকেইটা তামচাতে বেছিকৈ তেওঁকো মাতিলে নতুনকৈ আছিল ভালে এক্টিং কৰে ভাল লাগছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰো চেনেল এটা আছে চানি গল্ডেন বুলি সেইটোত চাবচোন ভিডিঅ'গিলা লিংকটো দি দিবি লিংকটো দিব বোলে এটা কৈছে লিংকটো ছাবস্ক্ৰাইবটো কৰি দি ইহঁতৰো কৰ মোৰো কৰ ঘণ্টা চণ্টা দূৰ কুববি যিমান পাৰে সিমান কুব লাভ ইউ বাই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ জয় অসম যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম